নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল deep.das.officially লৈ স্বাগতম জনালোঁ। অসমবাসী ৰাইজ ইতিমধ্যে অৱগত যে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ বিহু নৃত্য অন্তৰ্ভুক্তিৰ বাবে অতি তীব্ৰ গতিত পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে। অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰায় 400ৰ পৰা 500জন নাচনী ঢুলীয়া নিৰ্বাচিত কৰি মাষ্টাৰ ট্ৰেইনাৰৰ দ্বাৰা তেওঁলোকে সুন্দৰকৈ উপস্থাপন কৰিবলৈ দুৰ্বাৰ প্ৰচেষ্টা চলাই থকা হৈছে। নগাঁও জিলাতো মাষ্টাৰ ট্ৰেইনাৰ জাগৃতি কলিতা আৰু সৃষ্টি বৰাৰ তত্বাৱধানত সুন্দৰকৈ বিহু আখৰাসমূহ কৰা দেখা পোৱা গৈছে। সঁচাকৈ বিহু আমাৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। অসমৰ এই বাপতিসাহোন বিহুটি গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিয়ে অসমৰ ইতিহাসত এক বৰ্ণিল অধ্যায়ৰ সূচনা কৰিব। সদৌ শেষত সমূহ নাচনী আৰু ঢুলীয়ালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।